My channel আজি আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম বিশ্বনাথ ডিষ্ট্ৰিক্টৰ এখন বিশেষ মন্দিৰ যিটো আমি নাগশংকৰ মন্দিৰ বুলি কওঁ নাগশংকৰ মন্দিৰ আমি উপস্থিত আছোঁ গতিকে নাগশংকৰ মন্দিৰৰ এটা সুন্দৰ পৰিৱেশ ইয়াত এটা ধাৰ্মিক পৰিৱেশ হয় সেই ধাৰ্মিক পৰিৱেশটোৰ বিষয়ে আমি জানিব চেষ্টা কৰিম আৰু লগতে এই মন্দিৰটোৰ এটা বিশেষ মাহাত্ম্য আছে কি মাহাত্ম্য আছে কেনেকুৱা পৰিৱেশ জানিবৰ কাৰণে আমি সেই মন্দিৰৰ ওচৰলৈ যাম বা মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটি প্ৰেছ কৰিব লগতে এই ভিডিঅ'টি আজি আৰম্ভ কৰিম গতিকে আশা কৰোঁ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ গতিকে বোলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ নাগশংকৰ মন্দিৰৰ গেটৰ সন্মুখ পাই গ'লোঁ গতিকে আমি ভিতৰৰ পৰা আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাব বুলি আশা কৰোঁ সেয়া আমাৰ যিটো নাগশংকৰ মন্দিৰৰ এখন গেট হয় গতিকে এই গেটৰ ভিতৰেদি আমি সোমাই আহিছোঁ গতিকে এজন মোৰ লগৰ এজন ফ্ৰেণ্ড হয় ক'ত পোৱা ব'লা গতিকে আমি অকণ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এটা ধাৰ্মিক পৰিৱেশ বিশেষ অংশ আপোনাৰ এইটো গণেশ মন্দিৰ হয় গতিকে এই মন্দিৰটো আমি সম্পূৰ্ণভাৱে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপুনি আহক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ মন্দিৰৰ এজন মূল মানুহৰ পৰা আমি জানিব বিচাৰিম ইয়াত কেনেকুৱা ধৰণৰ অনুষ্ঠান হয় ইয়াৰ ইতিবৃত্তি সম্পূৰ্ণ বিষয়ে অকণমান সুধিবৰ কাৰণে চেষ্টা কৰিম বৰতা আপুনি আৰম্ভ কৰক আপুনি ইয়াৰ পৰা কিমান দিনৰ পৰা ইয়াত জড়িত হৈ আছে এই আপোনাৰ এই কাৰ্যৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে গোটেইখিনি আপুনি অকণমান জনাব কাৰ্যৰ লগত জড়িত বুলি ক'লে মোৰ 5 বছৰ সোমাল গণপতি পূজা কৰা হয় এনেই নাগশংকৰ মন্দিৰৰ বিষয়ে বহু দিনৰ পৰা বহুত আগৰ পৰাই জানো হয় কাৰণ 1840 খ্ৰীষ্টাব্দত এজন বুৰঞ্জীবিদ আমাৰ ওচৰৰে চাৰিআলিৰ নিত্যানন্দ গগৈ ডাঙৰীয়াই হয় হয় তেখেতৰ বিশ্বনাথ প্ৰান্তত তেখেতৰ লিখনিটো মই পাইছিলোঁ হয় হয় পাই লোৱাৰ পিছত মোৰ অতি মনত যিবিলাক আছিলে তাতোকৈ গ্ৰাহ হৈ গ'ল হয় যে নাগশংকৰ মন্দিৰ ইমান পুৰণা এটা মন্দিৰ হয় হয় এই আমাৰ অঞ্চলত আছে আমাৰ জেগাখন পবিত্ৰ কৰি ৰাখিছে হয় নাগাই বিষয়াজন যেতিয়া অসম ভ্ৰমণ কৰিছিলে তেখেতে স্বপ্নত হয়তো কেনেবাকৈ তেখেতে পাইছিলে তেতিয়া সেই নাগশংকৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছে নাগাই বিষয়াজনৰ কাৰণে নাগশংকৰ নাম আহিছে বুলি বহুতে কয় আচ্ছা গ্ৰন্থত পালোঁ হয় যে নহয় শংকৰ যেতিয়া মানে ভোলানাথ দেৱাদেৱী মহাদেৱ যেতিয়া মৰ্ত্যলৈ আহিছিলে তেওঁ প্ৰথম পাত্ৰ আছিলে কলিয়াবৰ এটা শিৱ মন্দিৰ আছে তাত পৰিছে কলিয়াবৰ হয় তাৰপিছত দ্বিতীয় পাত্ৰ হ'ল আমাৰ বিশ্বনাথ ঘাটত যিটো গুপ্তকাশী হয় হয় তাৰপিছত তেওঁৰ নাভিটো আমাৰ ভিতৰত আপুনি যদি সোমাইছে দেখি এটা গহ্বৰ আছে হয় হয় তাত তেওঁৰ নাভিটো তাত আছে বুলি জনবিশ্ৰুতি এটা জনবিশ্বাস এটা আছে
নম্বৰ এখন শংকৰ মন্দিৰ এটা বিশেষ মাহাত্ম্য হয় যাতে মাহাত্ম্যটো আমি বুজিবৰ কাৰণে চেষ্টা কৰিম লগতে আমাৰ এইটো মেইন আপোনাৰ লাইফ এটা আমি বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ নাগশংকৰ দেৱালয় এটা ভৱন আছে ভৱনটোৰ এতিয়া বন্ধ আছে ন গতিকে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ ভিতৰত যাবলগীয়া নাই কাৰণ পূৰা বন্ধই আছে গতিকে পৰিৱেশটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লগতে ইয়াত বিভিন্ন বহুত ডাঙৰ ডাঙৰ কাছ আছে কাছ এটাৰ নাম কোৱাচোন মোহনা ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে আমাৰ শংকৰ মন্দিৰৰ যিটো পুখুৰী তাৰমানে বহুত ডাঙৰ ডাঙৰ কাছ আছে ক'তো এইটো ন এই দেখুৱাচোন পাওঁ গতিকে গড় গতিকে এই গড়টোক লৈ পেলাই আমি ধুনীয়াকৈ এইটো বনাইছে চাওক আমাৰ পাৰ্কৰ সৰু সৰু ল'ৰা ছোৱালী পাৰ্কৰ মাজতে এটা ধুনীয়া এটা পৰিৱেশ আমি এই পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনাৰ ইমান ধুনীয়াকৈ হাতীটো বনাই থৈছে গতিকে চাওকচোন মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ খেলা ধূলা কৰিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকে বহুত সুন্দৰকৈ ইয়াত আপোনাৰ খেলি আছে আমি স্কুটিতে আহিলোঁ আজি ইয়াৰ সুন্দৰ পৰিৱেশ আমি চাবৰ কাৰণে আৰু লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যাতে যি ভুল থাকে সেই ভুলবিলাক আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰোঁ ধন্যবাদ যি কৰ্মতে মনোমুগ্ধ সেই কৰ্মৰ উন্নতি প্ৰদান কৰি তেওঁলোকে মৃত্যুগীত পিতৃ মাতৃ বন্ধু ইষ্টমিত সভাধিপতি গান গণপতিমতে আশীষ প্ৰদান কৰি সভাৰ ইষ্টাদি খণ্ডন কৰি গণপতিমতে নিৰ্বিঘ্নে নিৰাপদ ৰক্ষা কৰক ওম স্বস্তি ন ইন্দ্ৰ বিদ্যস্বা স্বস্তি ন পুষ বিশ্ববেদা স্বস্তি নস্তাক্ষরিষ্টনমি ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি ओम निम्नलिखितं संवदस्सदिने ओम पश्यतायु संभवाते ओम अकाल मृत्युहरणं सर्वव्याधि विनाशनं विष्णुपादं विद्या ओम शिवस्वधाय नमः सर्वमंगलकरं कृष्ण ভালে লগা আপোনাৰ আশীৰ্বাদ সদায় মোৰ লগত থাকিব এই আশীৰ্বাদটোৰ অৰ্থ হ'ল তোমাৰ সকলো ক্ষেত্ৰত তেওঁ বিঘ্ন বিনায়কে মংগল কৰি ৰাখিব তোমাৰ জীৱনত উন্নতি প্ৰদান কৰিব পাৰিব ধন্যবাদ মন্দিৰৰ পৰা ওলালোঁ গতিকে ইয়াৰ সম্পূৰ্ণ পৰিৱেশ চেষ্টা কৰিলোঁ গতিকে আশা কৰোঁ ভিডিঅ'টোৰ মাজেদি আপোনাৰ মানে শংকৰ মন্দিৰৰ সকলো পৰিৱেশৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ সকলোখিনি